নমস্কাৰ। এইবাৰ আমাৰ সোবনঘাটা ৭৭ সংখ্যক মাঘ মেলা লগতে ১৪তম ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা ইয়াৰে প্ৰস্তুতি আমি চলাই আছো। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হ'বলৈ ধৰিছে। আমাৰ হাতত বেছি টাইমো নাই, গতিকে আমি এইবাৰ ধুনীয়াকৈ আগবঢ়াই নিম বুলি আশা ৰাখিছো। কেইদিনীয়াকৈ হ'ব? এইবাৰ আমাৰ ৯ দিন হ'ব। আগন্তুক দিনবোৰত আমি ৮ দিন কৰিছিলো। গতিকে আমাৰ অহা বছৰ যিহেতু চিলভাৰ কি বুলি কয় হীৰক জয়ন্তী হ'ব, সেইকাৰণে আমি এইবাৰ ৯ দিনীয়া কাৰ্যসূচী লৈছো। ইয়াত আমাৰ 16 জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে ইয়াত আমাৰ ছিংগাৰ বিলাক থাকিব। প্ৰথম দিনা অপেনিং কি বুলি কয় মিট টুগেডাৰ হ'ব। ভূটান আৰু ইণ্ডিয়াৰ আমাৰ সকলো আলহীবিলাক একেলগে লগ হৈ আলোচনা হ'ব। তাৰপিছত আমাৰ বাকী কাৰ্যসূচীবিলাক সেনেকৈ সুচাৰুৰূপে চলি থাকিব আৰু লাষ্ট দিনাও ভূটান ইণ্ডিয়াৰ লগত মানে ক্লজিং চেৰিমনি হয়। এতিয়ালৈকে ভূটান দেশৰ লগত যোগাযোগ চলি আছে। ভূটান আমাৰ চামৰূপ জংকাৰ আৰু নাংলামৰ লগত যোগাযোগ হ'ল। আমি গৈছিলো তাত, তেওঁলোকৰ তাত গৈ আলোচনা হৈছে। তেওঁলোকে বৰ্তমান ব্যস্ত আছে, কেইদিনমান পিছত অহাৰ কথা কৈ আছে। এই মেলাখনৰ তাৎপৰ্যটো কি? এই মেলাখনৰ তাৎপৰ্য হ'ল আমাৰ পূৰ্বপুৰুষসকলে আগতে যিহেতু আমাৰ এই জাগাত জনবসতি কম আছিল, ঘন জংঘল আছিল, যে তেওঁলোকে লগালগি নহয় মানে তাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা কৰিছিল যে আমি মাঘৰ বিহুৰ সময়ত আমি সকলোৱে দূৰৰ পৰা আহি একেলগে লগ হ'ম বুলি তেওঁলোকে আলোচনা কৰি মাঘৰ ২ তাৰিখ বা ৩ তাৰিখে এই মানে মাঘ বিহু সভা বুলি তেনেকৈ মানে পালন কৰিছিল। পৰ্যায়ক্ৰমে এনেকৈ অলপ চিন্তা চৰ্চা কৰি যিহেতু আমাৰ পৰিৱেশবিলাকো ভাল হ'ল, জনবসতিও যথেষ্ট হ'ল। বিশেষকৈ মাঘ মেলাখন ১০ চনৰ পৰা ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা হিচাপে আৰম্ভ হোৱাৰ পিছত এতিয়া যথেষ্ট ডাঙৰ হৈছে আৰু মানুহো যথেষ্ট উপস্থিতি থাকে। দেশৰ মাজত বাণিজ্যিক দুয়োখন দেশৰ মাজত বাণিজ্যিক হয়, তেওঁলোকৰো কিছুমান সুবিধা অসুবিধা থাকে ভূটানৰ, কাৰণ তেওঁলোকে ৰাজা বিশেষ কৰি গুৰুত্ব দিয়ে যিহেতু মানে কিছুমান সময়ত তেওঁলোকে পাৰ্মিশ্যন নাপায়। কিছুমান সময়ত তেওঁলোকে পাৰ্মিশ্যন নোপোৱাৰ কাৰণে দোকানবিলাক কম হয়, আৰু কিছুমান সময়ত যদি পাৰ্মিশ্যন পায় তেতিয়াহ'লে যথেষ্ট দোকানো হ'ব। কুৰ্মা লগা বুলি কোৱা হয়, তেওঁলোকে ইয়াত বস্তু বিক্ৰী কৰিব, ইয়াৰ পৰা লৈ যাব। বিশেষ নাম এটা আছে কুৰ্মা লগা কোৱাটো এটা তাৎপৰ্য আছে যে আগতে আমাৰ সোবনঘাটাত তেওঁলোকে বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ এনেকে 4 দিনলৈকে থকা আছিল। মানে এনেকুৱা শ্বৰ্টকাট চৌকীৰ পিনৰ ফালৰ পৰা তেওঁলোকে খোজকাঢ়ি আহিছিল। খোজকাঢ়ি আহি আমাৰ ইয়াত গাঁৱে গাঁৱে গৈ ৰাতি থাকিছিল। সেইকাৰণে তেওঁলোকে আলহীবিলাক কুৰ্মা বুলি কৈছিল। সেইকাৰণে কুৰ্মা লগা মানে আলহীক এই কুৰ্মা লগা বুলি শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছিল, সেইকাৰণে কুৰ্মা লগা বুলি কোৱা হয়।